নমস্কাৰ বন্ধুসকল, জবদাৰ আছামৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ বাবে লৈছে এটা ভাল খবৰ। CRPFৰ তৰফৰ পৰা আহিছে এটা নতুন নটিফিকেশ্যনটো হ'ল যে CRPFত ওলাইছে আপোনালোকৰ 9223টা নতুনকৈ পদ। এই পদকেইটাৰ বিষয়ে আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। বন্ধুসকল, প্ৰথমে আহিছোঁ আমি ইয়াৰ লাষ্ট ডেট হৈছে আপোনালোকৰ 25 এপ্ৰিল 2023। ভেকেঞ্চি আছে আপোনালোকৰ টোটেল 9223টা। পষ্টটোৰ নাম হৈছে ট্ৰেডমেন আৰু টেকনিকেল। অল অভাৰ ইণ্ডিয়া এই পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। বন্ধুসকল, ট্ৰেডমেন আৰু টেকনিকেলৰ যিমানবোৰ পষ্ট আছে সেই পষ্টসমূহ মই আপোনালোকৰ স্ক্ৰীণত দি দিম। কি পষ্ট আছে আপোনালোকে পষ্টসমূহ চাই ল'ব। বন্ধুসকল, তাৰপিছত আহিছোঁ আমি এজ লিমিটলৈ। এজ লিমিট যদি আপোনালোকে কনষ্টেবল ড্ৰাইভাৰ পষ্টৰ কাৰণে এপ্লাই কৰে তেন্তে আপোনালোকে 21ৰ পৰা 27 বছৰলৈকে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকে SC ST হ'লে 5 বছৰ আপোনালোকৰ আৰু ইলেকশ্যন থাকিব, আৰু OBC হ'লে আপোনালোকৰ OBC MOBC 3 বছৰ ইলেকশ্যন থাকিব। তাৰপিছত আহিছোঁ কনষ্টেবল পদকেইটাৰ বাবে। কনষ্টেবল পদকেইটাৰ বাবে আপোনালোকে 18ৰ পৰা 23 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ 5 বছৰ SC ST ইলেকশ্যন থাকিব, লগতে 3 বছৰ থাকিব আপোনালোকৰ OBC MOBC ৰিলেক্সেশ্যন। বন্ধুসকল, এপ্লিকেশ্যন ফিজ আছে 100 টকা। যদি আপুনি SC ST বা ওমেন কেণ্ডিডেট হয় তেন্তে আপোনালোকৰ এপ্লিকেশ্যন ফিজ নালাগে। বন্ধুসকল, এতিয়া আহিছোঁ আমি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনলৈ। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ড্ৰাইভাৰ পষ্টৰ কাৰণে আপোনালোকৰ 10 পাছ হ'লেই হ'ব। লগতে মটৰ মেকানিকৰ যিটো পষ্ট আছে সেই পষ্টটোৰ কাৰণে আপোনালোকে 10 পাছ, লগতে 2 বছৰ ITI চাৰ্টিফিকেট লাগিব। বাকী পষ্টসমূহৰ কাৰণে আপোনালোকে 10 পাছ কৰিলেই হ'ব। আৰু লগতে যিসমূহ পষ্টত আপোনালোকে এপ্লাই কৰিব সেই পষ্টসমূহৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। বন্ধুসকল, তাৰপিছত আহিছোঁ আমি চিলেকশ্যন প্ৰচেছলৈ। চিলেকশ্যন প্ৰচেছত আপোনালোকৰ প্ৰথমে হ'ব কম্পিউটাৰ বেচিছ টেষ্ট, তাৰপিছত হ'ব আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, তাৰপৰা হ'ব আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, তাৰপৰা ট্ৰেড টেষ্ট হ'ব আপোনালোকৰ, তাৰপৰা ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত মেডিকেল টেষ্ট হ'ব। আৰু যিসকল মেডিকেল টেষ্টত বেয়া হয় তেওঁলোকে মেডিকেলৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত হ'ব আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট আহিব। বন্ধুসকল, এই পষ্টটো অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব আপোনালোকৰ 27 মাৰ্চৰ পৰা, আৰু লাষ্ট ডেট হৈছে ইয়ালোকৰ 25 এপ্ৰিল তাৰিখে, আৰু এডমিট কাৰ্ড দিব আপোনালোকৰ 20 জুন তাৰিখে, আৰু এক্সাম আপোনালোকৰ ডেট আছে 1 জুলাইৰ পৰা 13 জুলাইলৈকে। আজি ভিডিঅ'টো ইমানেই, আৰু আপোনালোকে যদি জব ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিব বিচাৰে তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।